Yes. Itu মজা আহিছে সব বহুত ভুল কৰিলে এটো ইয়াতে আছে বুলি কৈছে কি কোন আছে ৰাতিপুৱা তাৰপিছত আমি বস্তুটো বিচাৰিলো এফালে আছে বুলি ভাবিলো আৰু গোটেই বস্তুবোৰ অতৰালো এটা পাইথন লাইছে ৰাতিপুৱাই কিন্তু মোৰ ৰাতিপুৱা ফোন নকৰিলেতো বহুত ভুল কৰিলে এটো ইয়াতে আছে বুলি কৈছে কি কোন আছে ৰাতিপুৱা তাৰপিছত আমি বস্তুটো বিচাৰিলো এফালে আছে বুলি ভাবিলো আৰু গোটেই বস্তুবোৰ অতৰালো দেখিলো নাই মইতো ইয়াত বহি অলপ ভাতো খাই দিলো তাতে বহি ডাঙৰ নে নহয় বাচ্চা হ'ব বাচ্চা হয় ঠিক আছে চেক কৰিম ঠিক আছে আসলে এটা আছে কোন মাই ৰেস্কিউ হ'ল এইটো আছিলে সৰু এটা পাইথন আৰু ইহঁতি বহুত হেল্প কৰিলে ইহঁতিকেইটা চবেই হেল্প কৰিলে কোন আছিলে পাৱন বাবা ভাই ই আছিলে ব্ৰ আছিলে ই পুৰা হেল্প ই কিন্তু পুৰা হেল্প কৰিলে কিন্তু ঠিক আছে ভয় বি কৰিলে ভয় কৰি বহুত ভয় কৰিব নালাগে পাইথনৰ একচুৱেলি বিষ নাই পাইথনৰ বিষ নাই কিন্তু এটা কথা চব সাপৰে কিন্তু মানে কিছুমান ভাইৰাছ থাকে এইটো কাৰণে সাপ যদি নন ভেনামাছ যদি সাপেও যদি ফুটে তেতিয়াহ'লে আপোনাৰ টেটেনাছ ল'ব আৰু সাপ যদি কেনেবাকৈ চুৱাই তেতিয়াহ'লে ভালকৈ দি পেলাই চাবোন দি পেলাই হাতখন ধুব লাগে তেলত দি থেংক ইউ ঠিক আছে আমি এতিয়া ৰিলিজ কৰিম ওচৰত সৰু এটা বেবী পাইথন এইটো সৰু একদম সৰু হয় বেছি ডাঙৰ নহয় আৰু সৰুবিলাকে একচুৱেলি বহুত উৎপাত কৰে আমি ইয়াতে আমি ৰিলিজ কৰিম হাতীও আহিছিল তাতে ভাল হ'ব ইয়াতে ৰিলিজ এতিয়া আমি এইটো ৰিলিজ কৰিব লাগিব আৰু এইখিনিতে আমি ৰিলিজ কৰিম এনেকৈ এইটো ৰিলিজ হৈ গ'ল সৰু বেবী পাইথন ইয়াত আমি পানীতে এৰিলোঁ পানীত খাব পাৰিব সিহঁতি মাছ খাব পাৰিব আৰু পুলি চেগুলি বহুত আছে ইয়াত ধুনীয়া এটা হেবিটেট হয় এইটো লক্ষীমপুৰ ৰিজাৰ্ভ ফৰেষ্ট এইখন ধুনীয়া ফৰেষ্ট আগতে এইখন ফৰেষ্ট অকণ বেয়া আছিলে এতিয়া গছবিলাক ধুনীয়াকৈ ৰিভাইভ কৰিছে অকণমান ফৰেষ্টখনে আৰু এইটো কথা সকলোৱে আহিব লক্ষীমপুৰ ফৰেষ্টত এবাৰ চাবৰ কাৰণে ভাল লাগিব খুব আৰু আমাক উৎসাহ দি থাকিব সদায় কাৰণ এই ফৰেষ্টখন বহুত বেয়া এটা অৱস্থাত আছিলে বহুত কষ্ট হ'ল এইখিনি মানে এনেকুৱা এটা দিবৰ কাৰণে কেনপিবিলাক হৈ গ'ল ধুনীয়াকৈ ন এই কেনপিবিলাক আগতে নাছিলে ধুনীয়া হৈ গ'ল এইবিলাক কেনপি এতিয়া হলক জীৱনবিলাক এনেকৈ পাৰ হ'ব পাৰিব এইবিলাক কেনপি থেংক ইউ সকলোৱে আমাক সহায় সহযোগ কৰি থাকিব আৰু 8638392711 নম্বৰত আমাৰ লগত যোগাযোগ কৰিব আৰু সকলোৱে সহায় সহযোগ কৰিলে ভাল লাগিব থেংক ইউ গো গ্ৰীণ